কি যি চলি থাকে এই ফেচবুকখনত একবাৰ কওক ছোৱালী থকা একবাৰ কয় ল'ৰাই থকা কিবা হয় এইটো আজি কইনা চাবলৈ যাম বদাই ঐ বদাই বলা আজিতো ছোৱালী চাব যাব লাগে এতিয়া যাব লাগিব ওলা ওলা ভালকে সাজি কাচি ওলাবি হা ছোৱালী চাব গ'লে ধুনীয়াকৈ যাব লাগে তেতিয়াতো পচন্দ কৰিব ন ধুনীয়াকৈ যাম যা ঠিক আছে দাদা মই ইমান ধুনীয়াকৈ ওলাম ছোৱালীয়ে মোক অপচন্দ কৰিব নোৱাৰে যা গম পাইছো যা ইতিমধ্যে 30টা ৰিজেক্ট কৰিলে তোক যা ৰ ময়ো চোলাটো পিন্ধি আহো ৰ মইনা আজি তোক চাবলৈ ল'ৰা আহিব ভালদৰে সাজি কাচি থাকিবি মই অলপ বজাৰৰ পৰা মিঠাই লৈ আহোঁ হ'ব দিয়া কেনেকুৱা লাগিছে দাদা বঢ়িয়া লাগিছে একদম হেণ্ডচাম লাগিছে পিছে চাৰ্টটো ইনচাৰ্ট কৰি ল'বি ইনচাৰ্ট মানে দাদা ইনচাৰ্ট মানে নাজানো ইনচাৰ্ট মানে চাৰ্টটো পেণ্টৰ ভিতৰত ভৰাই ল'বি আৰু শুন এই চুলিটো অলপ ভালকৈ ফনিয়াই ল'বি হা চুলিটো ঠিক আছে দাদা বঢ়িয়া দেখাইছে তই ইমান ধুনীয়া ল'ৰা আমাৰ ले जाएंगे दिल वाले दुल्हनिया ले जाएंगे দাদা হা আৰে তই চলা কিয় পিন্ধা নাই আপুনি এসে কৈছিল চলাটো পেণ্টৰ ভিতৰত ল'বলৈ গৰু চালা মই তোক চলাটো পেণ্টৰ ভিতৰত ভৰাই ল'ব ক'লো এইটো ইনচাৰ্ট এনেকৈ কৰে ন এইটো পিন্ধি তলৰে ওলমি থকাখিনি তলত ভৰাই ল'বি চাৰি চেপিনৰ যে কিতাপত আছে মাৰি ল'বি বঢ়িয়া দেখাব হয় নেকি ঠিক আছে দাদা মই এইবাৰ সেনেকৈ ওলাই আহিম যা বৰুৱা গোন্ধালে এতিয়া দাদা মোৰ জোতা জোতা বাৰান্দাত আছে দাদা বল দাদা আমি কিহত যাম হা কিহত যাম বাইকত বাইকত 30টা কন্যা চাব যাতে তোৰ নামত মই 30 পূৰণ 500 অলৰেডি 15,000 টকা গাড়ীতে পঠাইছো মিঠাইটো বেলেগে কথা এইবাৰ কিন্তু মিঠাইও নিনিও তথাপিও দাদা সেইখন বাইকত যাব নোৱাৰি নেকি কইনা চাবলৈ নাই কিবা এটা কৈ মেনেজ কৰি দিম বহ বিকাশ ৰাকেশহঁতকো ফোন কৰি কথাটো জনাব লাগিব নহ'লে সিহঁতে মোক ফোন কৰি ডিষ্টাৰ্ব দিব দীপালি ফোন কৰিছিলোঁ দেখুৱাই হেল্ল' বিকাশ মই বিকাশ নহয় ৰাকেশে কৈছোঁ বিকাশ নহয় ৰাকেশে নেকি ভালেই হ'ল দিয়া তোমাক লগ পালোঁ কি জানা মোৰ নহয় আজি চাবলৈ আহিব আৰু বিকাশ আৰু অনুপকো কথাটো ক'বা সিহঁতে যাতে মোক ফোন কৰি ডিষ্টাৰ্ব নিদিয়ে সিহঁতেও মোক খুব ভাল পাইছিল জানা তোমাৰ সমানেই তোমালোকক মই খুব মিছ কৰিম জানা মোক আৰু ফোন কৰি তোমালোকে ডিষ্টাৰ্ব নিদিবা দেই কি কৰিলি মোৰ লগত হৈ গ'ল কাম মোৰ বিয়া হ'ব ইয়ে নাম দাদা কি লাগিল 1 নম্বৰ 2 নম্বৰ নে 3 নম্বৰ এইবিলাক একো লগা নাই একো লগা নাই 2 লগা নাই 3 লগা নাই তোক কেইটামান কথা কম বুলি ইয়াত ৰখালো কি কথা দাদা তই সিহঁতৰ ঘৰত গৈ পোৱাৰ লগে লগে জোতাযোৰ খুলি ল'বি হ'ব তাৰপিছত সিহঁতে যি কয় সদায় ওপৰত কবি সিহঁতে যদি কয় তোক বাইক লাগিব নেকি তই 4 চকীয়াৰ কথা কবি ঠিক আছে দাদা কম আৰু কি কম দাদা আৰু ছোৱালীজনীৰ আগত সদায় ফিট হৈ থিয় দিবি অলৰেডি তই 30টা তোক ৰিজেক্ট কৰি দিলে ইয়াৰ পিছত যদি ৰিজেক্ট হয় মই কিন্তু তোৰ কইনা চাবলৈ নাযাওঁ নাই দাদা মই পুৰা ফিট হৈ থিয় হ'ম একেবাৰে উঠ এতিয়া উঠ দিতে উঠোনে দাদা উঠ কি তই বিয়া কৰাব যাবিলে তোক বিয়া কৰাব আহিব হা কিয় দাদা ল'ৰাৰ নিচিনা ষ্টাইলত উঠ কেনেকে উঠিম
টাইলতত না ৰ মই দেখাই আছো অ দুভৰি মেলি উঠ দুইফালে দুভৰি ষ্টাইলত ঠিক আছে দাদা অ অ তই গাড়ী চলা মই বহিম এইবাৰ কি হ'ল দাদা কি কৰিলি তই এখন চিনেমা পাইছ নেকি হা তই আছো কৈছিলি এনেকে দুখন ভৰি মেলি বহিব লাগে এই আগৰ ফালে ভৰি দুখন দে আগৰ ফালে ভৰি দুখন মেলি দে অ ঘূৰি ল'ম নেকি এনে তোক 30টা ৰিজেক্ট কৰি থোৱা নাই চালা মূৰ্খ ফিট হৈ বহিম দাদা চলা গাড়ী চলা ভালকে হৈছিল এইবাৰ যাতে উল্টা পাল্টা নকৰ চাবি তাতে যদি উল্টা পাল্টা কৰ ন তোক এনেকে পিটিম ন পাই গেলো চপ মই কি কৈছো মনত আছে না সপোনত আছে দাদা জোতাযোৰ খুলি লৈ ল'বি হ'ব দাদা চব মনত আছে ভাল একদম ফিটফাট ফিটফাট দাদা নাম আপোনালোক আহি পালে আহক 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 ঘৰত সোমতে জোতাযোৰ লৈ ল'বি কিন্তু আহক 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 জোতাযোৰ ক'ত থম জোতে থলে কথা নাই নহয় মানে আপোনালোকৰ ঘৰলৈ আহিবলৈ পাই তাৰ ইমান ফূৰ্তি কি কৰি আছে ধৰিবহে পৰা নাই কিয় দাদা তই আছো জোতাযোৰ খুলি থব গৈছিলি আৰু ক'ত থব লাগে সেইবোৰ চিন্তা কৰিব নালাগে হ'ব হ'ব আগতে চিনাকি পৰ্ব হৈ লওক এয়া মোৰ ল'ৰা এয়া ল'ৰাৰ মাক পিছে ছোৱালী ক'ত মই ছোৱালী চাবহে আহিছো ৰচোন অলপ ধৈৰ্য ধৰ হ'ব দে দাদা ৰূপালী এওঁলোকক অকণমান চৰপত দিয়া কৈছো দেউতা এওঁ মোৰ সৰু ছোৱালী তামাম মাল নহয় মানে তামোল আমাৰ ই তামোল খাই খুব ভাল পায় সি তামোলৰ কথা কৈছে হয় নেকি যোৱা এওঁলোকৰ কাৰণে তামোল লৈ আহা আপুনি পিছে কিমানলৈ পঢ়া শুনা কৰিলে পঢ়া শুনা আমাৰ ই MP3 মানে মানে 3বাৰত মেট্ৰিক পাছ ঠিকেই আছে দিয়ক ভাল মিলিব আমাৰ ছোৱালীক MP4 মানে 4বাৰত মেট্ৰিক পাছ হ'ব তামোল খা পিছে ছোৱালী উলিয়াই আনক নেকি এতিয়া হ'ব ঈদৰজন চাবলৈ অলপ অপেক্ষা কৰিব লাগিব যোৱা তাইক উলিয়াই আনাগৈ এয়া আমাৰ ছোৱালী দীপালী পূৰ্ণিমাৰ জোনৰ দৰে বগা ইমান ধুনীয়া সেইকাৰণে গোটেই ৰুমটো উজলি উঠিছে তোমালোকে যদি বিচৰা ভিতৰত কথা পাতিব পাৰা ঠিক আছে বহিম কিয় শুয়ে লওঁ নেকি আপোনাৰ নামটো মোৰ নাম ভদ্ৰেশ্বৰ কিন্তু সকলোৱে মৰমতে মোক ভদাই বুলি মাতে
ইমান সৰু টিভি, আমাৰ ঘৰৰ টিভিটো ইমান ডাঙৰ। মোক আপুনি বিয়া কৰাবনে? তোমাক কিয়? তোমাৰ মা, ভনী গোটেইকেইটাকে মই বিয়া কৰাম। পিছে আপুনি অলপ বাইকত আহিল যে? বাইকত মানে মই ট্ৰেইনখনে লৈ অহা কথা আছিল। পিছে ট্ৰেইনখনো এটা চেকাত পাম নহ'ল, সেইকাৰণে বাইকখন আনিব লগা হ'ল। তোমাৰ ককা কিন্তু তালুত চুলি নহ'লেও বেছ ধুনীয়া আছিল। ককা? কিয়? এইটো তোমাৰ ককা নহয় নেকি? আৰু তোমাৰ খুৰাও কিন্তু বেছ ধুনীয়া আছিল। মিলিছে গোটেইকেইটা। আপোনালোক অলপ বহক, মই ভিতৰৰ পৰা কি হ'ল বাইদেউ? তই কিয় কান্দি আছ? কি হ'ল মইনা? তোৰ ল'ৰাজন পচন্দ হৈছেনে নাই? পচন্দ? জধা মূৰ্খ কালিদাস, সিচোন একোৱেই নাজানে। মহাত্মা গান্ধীক মোৰ ককা বুলি কয়, লক্ষ্মীনাথ বেজবৰুৱাক মোৰ খুৰা বুলি কয়, মোৰ মা ভণ্টি মোক তিনিওটাকে বিয়া কৰাব বুলি কয়। কি? ৰ আজি সিহঁতক। সম্পৰ্কটো কিন্তু বৰ জ্বলিব, হয়নে? ঐ, উঠ, ইয়াতে উঠ। ছোৱালী চাব আহিছ? উঠ। চালা জধা মূৰ্খ। ওলা মোৰ ঘৰৰ পৰা, ওলা। হ'ল কি? এই জধা মূৰ্খ তাত মোৰ শুনিছনি বেয়া দিম? নহয়, এইটো জধামূৰ্খ নহয় না, কোনে কৈছে ইয়াত জধামূৰ্খ বুলি? ওলা, ঘৰৰ পৰা ওলা। ওলা আপোনালোকে, ওলা ইয়াৰ পৰা। ওলা বুলি কৈছো নে? ওলা। নহয় মানে আপোনালোকৰ কথাটো বুজক। ওলা, ওলা, ওলা। বুজক না, কথাটো বুজকচোন। বুজক না কথাটো কেনেকুৱা মানুহ পালো এইবিলাক? ক'ত যে আহিব? মোৰ কি কৰোঁ এতিয়া? মোৰ আগৰ চনকেইটাও পতা গ'ল। তই চিন্তা নকৰিবি মইনা, মই তোক কচব যে ল'ৰা চাইকে। যা না মা, ঠাট্টা কৰি নাথাক। বিকাশ আৰু ৰাকেশহঁতকো ক'ব লাগিব মোৰ যে বিয়া নহ'ল, নহ'লে সিহঁতে বেলেগ চেনেল পকাব। হেল্ল' বিকাশ? বিকাশ নহয়, ৰাকেশে নেকি? অনুগ্ৰহ কৰি মন কৰিব, আপুনি বিচৰা ল'ৰাজন বৰ্তমান বেলেগ গাৰ্লফ্ৰেণ্ডৰ লগত বিজি আছে। কাষ্টমাৰ কেয়াৰেও মোক তেনেকৈ কয়। মোৰ বাকীকেইটা চেনেলো পতা গ'ল। কি হ'ব মোৰ এতিয়া? একো নাই, আৰু বেলেগ চেনেল পকাব লাগিব।